কেনেকুৱা লাগিছে ইটা সাইডৰ পে মানে বেষ্ট লাগে পুৰা আৰু পিছপিনৰ পে তো মাফিয়াই লাগে হেল্ল' গাইজ বৰ্তমান আছো এতিয়া আমি এটা নেক্সট এটা ৰুমত সো আজি ভাবিছো তিনচুকীয়া সাইড যাম সো জায়গা অকমান ফুৰিম আৰু দেখুৱাম আপোনালোকক ভাবিছো টিলিঙা মন্দিৰ যাম তো চাই থাকা ইয়াতে বোলে শিৱসাগৰ যায় ইৰুজ কালি লগ পাইছো তো আজি আমি তিনচুকীয়া সাইড যাম তো গতিকে চাই থাকা ঠিক আছে তো আৰু আমাৰ ৰুমৰ পৰা আহি পেলাই চোৱা বেক সাইড ভিউ চাপাত বাগানো আছে প্লাছ ইফালে জংঘল কাজিৰঙাত থাকা হেন লাগছে চোৱা তো এতিয়া ওলাই দিম আমাৰ ৰুমটো চাওক গোটাই গণ্ডগোল হৈ আছে তো বলা ইয়াৰ পৰা ওলাই দিওঁ অনকালে তো ইয়াৰ পৰা আমাৰ গাড়ীখন দেখাই দিওঁ চব এইটোৱে আছিলে ৰুমটো আছে তো ইয়াৰ পৰা চাওক তলত এই দেখা আজি সিহঁতে বেলেগত যাব আমি বেলেগত যাম মানে একো নাই তাহাঁতৰতো মানে বেলেগত ফুৰিব মন আমাৰ বেলেগত তো গাইছ ওললো এতিয়া তো চাওক মানুহবিলাক কেনেকৈ চাই আছে মানে দোকানৰ চাওক না চবফালে মানে চাই আছে তো এতিয়া ভাবিছোঁ তিনচুকীয়া চাইড যাম ব'লা তো গাইছ ওললো এতিয়া তো চাওক মানুহবিলাক কেনেকৈ চাই আছে মানে দোকানৰ চাওক না চবফালে মানে চাই আছে তো এতিয়া ভাবিছোঁ তিনচুকীয়া চাইড যাম ব'লা কেলা ডিব্ৰুগড় টাউনত মানে পুৱাই পুৱাই এটা কাণ্ড হৈ গ'ল আমাৰ লগত কালি এক্সজটো খোলা আছিলে নহয় পুৱা সোনকালে উঠা নহ'ল ভিডিঅ'টো এডিট কৰি থাকোঁতে মানে টাইমটো গ'ল এতিয়া ফটো উঠালে মানে বাইকখনৰ যিহেতু এক্সজষ্ট খোলা আছে চ' কিমান বা ফাইন আহে আৰু জানা যদি ক'বচোন কোনোবা কিমান বা আহে মেছেজো অহা নাই খালি আহিব কিন্তু কিমান বা পৰে চালা লগাই ল'ব লাগিছিলে পুৱাই এতিয়া গৈ আছোঁ তিনচুকীয়া মানে কিয় গৈ আছোঁ কৈ আছোঁ বলক খালি এতিয়া গৈ থাকোঁ মানে বহুত ৰ'দ দিছে ৰয়িং নামচাই ডিগবৈ তিনচুকীয়া 30 কিলোমিটাৰ আৰু এইফালে চাওক চাইডে চাইডে মানে চাপাত বাগান বলক গৈ থাকোঁ ৰাস্তা ভাল সোনকালে যায় 35 কিলোমিটাৰ আছে আৰু বতৰটো চোৱা আজি কি ধুনীয়া হৈ আছে ৱেডাৰ চোৱা এইফালে চাপাত বাগান ধুনীয়া মাজে মাজে গৈ আছোঁ খালি ভাল ৰাস্তা সেইকাৰণে ভাল লাগিছে এনেকৈ তো গাইছ এতিয়া তিনচুকীয়া আহিলোঁ মানে তিনচুকীয়া হৈ এনেকৈ টিলিঙা মন্দিৰ যাম আৰু চ' এই চাওক জেগাটো ঘৰ চিনি পাইছেনে নাই আপোনালোকে কমেণ্ট কৰি জনাবচোন ষ্টান পইণ্ট গাইছ ষ্টান পইণ্ট দীপংকৰ হাজৰিকাই মাৰে ষ্টান তো সেইটো জেগাটো এইডোখৰ যিবোৰে চিনি পাইছে আৰু তো আজিকালি বহুত মানে পুলিচে হেৰি কৰি থাকে সেইকাৰণে আহি পেলাই এনেকৈ ষ্টান নামাৰে আৰু তাহাঁতে চাপাত বাগানৰ মাজে মাজে পূৰা ঘূৰি আছোঁ মানে ক'ত আহিছোঁ একো নাজানো খালি গুগল মেপ ওলাই লৈছোঁ টিলিঙা মন্দিৰ গৈ আছোঁ টিলিঙা মন্দিৰ দুলীয়াজানতে আছে চাগে মই ইমান ভালকৈ চোৱা নাই কিন্তু দুলীয়াজান কাষতে থাকিব লাগে চোৱা চাপাত বাগানৰ মাজে মাজে এনেকৈ গৈ আছোঁ মানে মজা লাগিছে তো আজি এনে জাষ্ট কিবা কিবি দেখুৱাম ভিউ চালিয়া গোটেই মানে টাইলছ পাৰা ৰাস্তা এনেকা ব্লক পাৰা ৰাস্তা তো গাইছ এতিয়া টিলিঙা মন্দিৰ আহি পালোঁ চোৱা এয়া মানে ইয়াতে কিবা এটা লৈ লওঁ টিলিঙা লৈ লওঁ তো তাৰপিছত দেখাই আছোঁ আপোনালোকক মানুহ ভিৰ মানে বহুত তো দেখাই আছোঁ ভিতৰত গৈ পিনে কেনেকুৱানো কি চ' বলক এই চোৱা টিলিঙাবিলাক এনেকৈ মানে বান্ধি থৈছোঁ ইয়াতে ভৰিটো ইয়াৰ পৰা ধুই লওঁ মানে ভৰিটো ধুই লওঁ তাৰপিছত পূজা কৰোঁ তাৰপিছত ওলাই দিম আৰু ইয়াৰ পৰা তো টিলিঙা মন্দিৰ কিয় আহিছোঁ মই কৈ আছোঁ ৰ'বা তোমালোকক অলপ পিছত এই চোৱা পূজা কৰিবৰ কাৰণে টিলিঙা লৈ আহিছোঁ প্লাছ এইফালে চাকিও লৈ আহিছোঁ ব'লা পূজাটো কৰি লওঁ
এতিয়া ধুনীয়াকে পূজাটো কৰি ললো আৰু শুনিছো হেনো ইয়াতে মানে দৰ্শন কৰিলে হেনো মনৰ আশাবোৰ পূৰণ হয় সেইকাৰণে ধুনীয়াকে পূজাটো কৰি ললো বাকি মানুহ বহুত আছিলে সেইকাৰণে মই ভইচ ওভাৰ কৰি আছো তো অকমান দেখাই দিছো চোৱা তো এতিয়া তাৰ পৰা জলদিকে ওলাই দিলো মানুহ বহুত আছিলে মানে ভিৰ আছিলে বহুত আজি কেলে জানো যিকি নহওক দৰ্শন কৰিলে মানে আৰামকে কৰিব লাগে খৰধৰকে নহয় তো আপাৰ আছাম আহি যদি টিলিঙা মন্দিৰ দৰ্শনে নকৰো কেনেকে হ'ব তো মানে আমি যেদিন ঘূৰিম বুলি ভাবিছো ন আমাৰ সিৰিজটোত সব দিনাই মানে আমি এটা এটাকে মন্দিৰত যাম তো আজি গৈ আছো বলক বৰ্তমান ডিব্ৰুগড়লৈকে যাওঁ কিমান গধূলি হয় নে ৰাতি হয় খালি ৰুম বিচাৰিব লাগিব এটা ধুনীয়াকে ক'ত থাকো নাজানো ডিব্ৰুগড় নাথাকিম চাগে আজি শিৱসাগৰ গুচি যাম তো চাই থাকা তোমালোকে দেই তো গাইছ এতিয়া পালোহি আমি টেঙাখাট তো ইয়াতে মানে ভাতটো খাই ললো যিহেতুকে মানে পূজা কৰিম বুলি পেলাই একো খাৱাই নাছিলো পুৱাৰ পৰা এতিয়া কেইটা বাজিল এতিয়া 12-1মান বাজিল না 12-1মান বাজিল চাগে 1 বাজিলে বোলে মই টাইম চাবাই টাইমে পোৱা নাই মানে তো যিটোহে বাইক চলাই আছো পুৱাৰ পৰা আৰু আজি আহাতে অকণমান দেৰিও হৈছে নহয় তাতে ৰুমত থাকাতে অকণমান দেৰিও হৈছে আহাতে তো বলা গৈ থাকো অলপ জলদিকে যাব লাগিব ৰাস্তাটো বেয়া খালি দেই তো গাইছ ভিডিঅ'বোৰ অকণমান লেটকে আহিব বেয়া নাপাবা কাৰণ ভিডিঅ'টো এডিট কৰোঁতে লাগিব কেইদিনমান তো বহুতকেইটা ভিডিঅ' বনাইছোঁ ন আহাৰ পৰা ভিডিঅ' কৰি আছোঁ চাং নহ'লে না ঠিক আছে লগ পাম পিছত ভালকে ন এদিন ক'ৰবাত যাব লাগিব এতিয়া লগৰ এটা ৰুমত গৈছিলো মানে সো আমি জাগাবোৰ ইমানকে চিনি নাপাওঁ ন সো লগৰ এটা থাকিলে মানে ভাল হয় সো সি শিৱসাগৰৰ হয় ইয়াতে থাকে মানে তো বহুতখিনি হেল্প কৰিলে মানে তো তাৰ কাৰণে থেংক ইউ পল্লৱ ভাই বাকি পিছত লগ পাই আছো ভালকে এদিন ঘূৰিব ফুৰিব লাগিব নাই তো এতিয়া গৈ থাকো আমি লাহে হলেও শিৱসাগৰ সো শিৱসাগৰত লগকেইটা আছে মানে তাহাঁতৰ লগতে গৈ থাকো বলক তো গাইছ প্লেচ চোৱা এইখন কি হয় কি দেখিলো মানে চোৱা না লুক চোৱা পিছপিনে চোৱা কসম খাতৰা লাগি আছে হয় নাই দুটা চাৰ্জিং চাৰ চোৱা আৰু নাম্বাৰ প্লেটটো দেখিছে না নাই KL-ৰ হয় মানে কেৰেলা তোমালোকে বুজি পাইছা নহয় কেৰেলাৰ পৰা আনিছে মানে গাড়ীখন চোৱা না আৰু এলয় কেইটা চোৱা না খাতৰা লাগি আছে গাড়ীখন আৰু চাইনিংটো চোৱা কি জিলিকি আছে বে আৰু সাইডৰ পৰা চোৱা এনেকা দেখি মানে এতিয়া আগৰ পৰাই দেখাই দিছো এইবাৰ কি মাফিয়া গাড়ী হয় যে লুক চোৱা গাইছ লুক কি খাতৰা লাগি আছে হয় নাই কমেণ্ট কৰি জনাবা এইখন কেনেকুৱা লাগিছে গাড়ীখন কাৰ হয় নাজানো ইয়াতে মানে এইটো আগৰ চাকাটো পেচ হৈছে সেইকাৰণে ইয়াতে থৈ দিছে চোৱা বাকী গাড়ীখন মই ইনষ্টাগ্ৰামত দেখিয়ে থাকোঁ বাৰু তাতে ইয়াতে দেখি দিলোঁ তেনেকৈ ভাল লাগিলে মজা লাগিছে আৰু লাইটটো চোৱা না আগৰ লাইটটো কি ধুনীয়া লাগি আছে মানে ইটা চাইডৰ পৰা মানে বেষ্ট লাগে পুৰা আৰু পিছপিনৰ পৰাতো মাফিয়াই লাগে হোণ্ডা কোম্পানীৰ হয় এইটো গাড়ীটো কি হয় মই ইমান ধৰিব পৰা নাই হোণ্ডা চিটিয়ে নে কি হয় মজা গাড়ী কিন্তু দেই